হাই কৈ দিয়া আকৌ কি খবৰ ভালনে আমি আজি ফুফু আহিছো দেই বাগিয়া এনাইহঁতৰ ঘৰলে ধেমাজি বাবা বাবা ঘৰৰ পৰা ওলাই অলপ দূৰ আহি আমি এয়া টাউন পালোহি এয়া কোৰ্টৰ মুখৰ টাৰ্ণিংটো লৈ আমি এতিয়া ধেমাজিলৈ বুলি মানে মোৰ ঘৰলৈ বুলি জাৰ্ণি আৰম্ভ কৰিলোঁ লখিমপুৰৰ পৰা ধেমাজিৰ যিটো এই জাৰ্ণিত আপোনালোকেও মোৰ লগতে উপভোগ কৰক দেখিছো তোমার জরারে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰালে চুপহি কাজলি জপা দুচকুৰ পতা আমি ভাবিছিলোঁ ঘৰলৈ আহোঁতে পদুমণিত সোমাই আহিম কিন্তু যিহেতু ক'ভিডৰ বাবে ধাৰ্মিক অনুষ্ঠানসমূহ বন্ধ কৰি ৰখা হৈছে সেইকাৰণে আমি পদুমণি থানাত সোমাব নোৱাৰিলোঁ শিলা শিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে শিলা মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে দেখিছে কেনেদৰে আনন্দ বাগানৰ মহিলাসকলে চাহৰ পাত বুটলিবৰ বাবে এগৰাকীকৈ ওলাই আহিছে সকলোৱে মিলি চাহপাত বুটলিবৰ বাবে আহিছে এজাক ৰুদ্ৰ বতাহে পাৰ ভাঙে উটুৱাই প্ৰাণ বাৰুদৰ গানে এখনি ক্লান্ত নদীৰ সীমনাত হাহাকাৰ এখনি ক্লান্ত নদীৰ সীমনাত হাহাকাৰ পুৱতি নিশাৰ আকাশত গিৰিজোৰ জিৰিকিছে নক্ষত্ৰ তৰালিৰ বৰষুণ সোমৰণি নিশ্চিদ্ৰ এটি দুটি ক্ষণ গতি ফুলে মাৰতি সৰি পৰে নক্ষত্ৰ দাদা ডিষ্ট্ৰিক্ট যিহেতু বন্ধ আছিলে সেইকাৰণে আমি ঘৰৰ পৰা 6টা বজাতে ওলাই আহিছিলোঁ ভাবিছিলোঁ গোগামুখত চেক কৰিব বুলি কিন্তু চেক নকৰিলে আমি গোগামুখ পাৰ হৈ আহিলোঁ
মোনা ইয়াৰে সাৱতি ৰৱানা প্ৰেমৰ জোপাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা আমি আহি পালেহি ছমাৰজান। এই ছমাৰজানৰ ৰাস্তাটো আগতে ইমানেই বেয়া আছিল যে পাৰ হওঁতে কমেও আধা ঘণ্টামান লাগি গৈছিল, কিন্তু এতিয়া ৰাস্তা ভাল হোৱাৰ ফলত 15 মিনিটতে ভালদৰে পাৰ হৈ যাব পাৰি। নকলা কথাটি সুধিছিলো যে মই ভাবি মোৰ চালানে কিয় কলো যে মই বুকাত পদুম ফুলে বুলি কোৱা মনত আছে মোৰ তুমি কোৱা বুজিলো এতিয়া কথাটি যে সঁচা বুজিলো এতিয়া কথাটি যে সঁচা মিঠা মিঠা কথাৰে মন ভুলালি। আৰু এইখন হৈছে ধেমাজি নলনীপামৰ বজাৰ। ইয়াত সকলোবোৰ বস্তুৱেই পোৱা যায়। যে উমলি তই নহলে আজি একোৱেই ভাল নালাগে মোৰ মিঠা মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ এয়া আমি ঘৰলৈ সোমোৱা ৰাস্তাটো পাই গ'লোহি। এতিয়া আমি এইফালেদি সোমাই যাম। এইয়া পাই গ'লোহি মোৰ ঘৰ, মানে মোৰ মাৰ ঘৰ। এইটোৱে হৈছে মোৰ মাৰ ঘৰ। আজি যিহেতু আমাৰ নতুন ঘৰটোৰ ঘৰ লোৱা, সেইটো কাৰণে ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট বন্ধ থকাৰ স্বত্তেও মই ঘৰলৈ আহিবলগীয়া হ'ল। এয়াই ধেমাজি টু লখিমপুৰ জাৰ্ণি। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।